আৰু মানে মই এটা কথা কওঁ যিকোনো মানে ধৰি লওক গাড়ী অকল মোৰ ইয়াতে কিনিব পাৰিব বুলি নহয় যিকোনো মানুহে মোৰ ইয়াতে যদি তেওঁলোকৰ কিবা বিকিবলগীয়া গাড়ী আছে বিকিব পাৰিব আমাৰ এটা তোমাৰ বাইপাছত এটা আমাৰ 4 চকীয়া গাড়ী ডিলাৰো আছে তাত মোৰ লগৰ কেইজন থাকে মানে যদি 4 চকীয়া হওক বা 2 চকীয়া গাড়ীৰ যদি এনি ৰিকুৱাৰমেণ্ট থাকে বিকা বা কিনা তুমি তলত মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যনতো দিবাই সেইটো নাম্বাৰত ফোন কৰি আমাক যোগাযোগ কৰিব পাৰিব কিনা বা বিকা যি হওক আমাক কণ্টেক্ট কৰিব পাৰিব আপাচি 310 নতুন আহিছে এখন আপাচি 310 গাড়ীখন চোৱা তুমি কিমান ধুনীয়া কণ্ডিশ্যন আছে এটা চুলি সমান দাগো নাই কাৰণ গাড়ীখন চলিছে মাত্ৰ 5000 কিলোমিটাৰ ৰানিং হৈছে টায়াৰ দুটা দেখাই দিয়া কোম্পানী ভিতৰত লাগি আছে টায়াৰ নোমেই চিগা নাই এতিয়া এইফালে আগৰ টায়াৰটো দেখাই দিয়া চোৱা টায়াৰ নোম দেখিছানে এইটো নোম লাগি আছে নোমেই চিগা নাই এইটো মই ছিঙিছোঁ নোম হয় একদম বঢ়িয়া কণ্ডিশ্যন আছে হয়তো আৰু ভাল কণ্ডিশ্যন আছে এখন ট্ৰেন্সফাৰ কৰি কিমান ল'ব ডিলাৰতকৈ কিমান কমত ল'ব মানে এইখন তোমাৰ 180 মানত ওলাই যাব 178 মানত ওলাই যাব ধৰি লোৱা ট্ৰান্সফাৰ কৰি আৰু ডিলাৰৰ প্ৰাইচ এখন 30 মান হ'ব 30 মান হ'ব 330 325 তেনেকুৱা হ'ব ডিলাৰ ইয়াত 80 মান ওলাই যাব 180 ইয়াত 180 মানত ওলাই যাব আচ্ছা এখন ডিউকৰ কি এইখন 2022 মডেলৰ KTM ডিউক এভেঞ্জাৰ 250 হয় এখনো বৰ ধুনীয়া কণ্ডিশ্যনত আছে 11000 কিলোমিটাৰ ৰানিং হৈছে কণ্ডিশ্যন দেখাই দিয়া একবাৰ তুমি ধুনীয়াকৈ ডিলাৰ ফিল্ডটো মানে হেৰুৱা নাই এতিয়ালৈকে মানে এখন চলালে তোমাৰ ডিলাৰৰ পৰা আনি চলোৱা নিচিনাই লাগিব ছেকেণ্ড হেণ্ড গাড়ীৰ নিচিনা হৈ থকা নাই মানে ট্ৰেন্সফাৰ কৰি কিমান ল'ব এইখন তোমাৰ ট্ৰান্সফাৰ কৰি 2,10,000 টকা আহিব 210 ওলাই যাব 210 ওলাই যাব বঢ়িয়া হৈছে বাইকৰ কণ্ডিশ্যন মন কৰক বঢ়িয়া হৈছে যিহেতুকে আৰু এখন 2022 চনৰ হয় V3 হয় এখন ৰানিংটো হৈছে তোমাৰ 13,000 মান কিলোমিটাৰ ৰানিং হৈ আছে 13,000 ৰানিং হৈ আছে ভাল কণ্ডিশ্যনতে আছে এখনো এখন আমি 140 লগাইছোঁ বঢ়িয়া বাইক মন কৰক হয় এখন এক্সপালছ আছে মন কৰক আৰু এখন কি মডেল 2023 এক্সপালছ হয় তোমাৰ 200 4V হয় এখন আমি 1,15,000 মান টকা 150 মত ট্ৰেন্সফাৰ কৰি দিব বঢ়িয়া হৈছে বাইক 8,000 কিলোমিটাৰ ৰানিং কণ্ডিশ্যন মন কৰক আৰু জাভা আছে এপিনে জাভা ESD এভেঞ্জাৰ হয় 2024 চনৰ 2000 কিলোমিটাৰো চলা নাই 1800 কিলোমিটাৰ চলি আছে হয় মাত্ৰ 1800 কিলোমিটাৰ চলিছে অকল লেতেৰা হৈ আছে এচাত 2 দিনে ডিলাৰৰ পৰা উলিয়াই আনিছোঁ বুলিয়ে ক'ব নিশ্চয় এইখনকে আমি ৰেট লগাইছোঁ 1,90,000 1,90,000 ট্ৰেন্সফাৰ কৰি দিব শ্ব'ৰুম হৈ আছে মানে ডিলাৰ কণ্ডিশ্যনতে আছে একো স্ক্ৰেচ নাই খালি ধূলি লাগি আছে আৰু ছেকেণ্ড হেণ্ড গাড়ী বুলি ক'ব নোৱাৰা মানে তুমি বুলেটখিনি আৰু তুমি আগৰ যিখিনি প্ৰাইজত আছিলে তেনেকুৱাই অলমষ্ট ধৰি লোৱা আৰু 1,20,000 15,000 40,000 মডেল লৈ 18 চনৰ আছে ধৰি লোৱা 15-20ৰ ভিতৰত আহি যাব এখন 21 চনৰ 145-40 এনেকুৱা আহি যাব এখনো 21 চনৰ এখন হৈ গ'ল 20 চনৰ এখন 135 মানত আহি যাব এখন আপোনাৰ হিমালয়ান স্ক্ৰেম আছে হিমালয়ান স্ক্ৰেম 23 মডেল স্ক্ৰেমো আছে এখন 165-70 এনেকুৱা ভিতৰত আহি যাব এখন ওলাই যাব ধুনীয়া হৈ আছে গাড়ী টায়াৰ চাই তুমি দেখাই দিয়া বঢ়িয়া হৈ আছে জাভা 42 আছে এখনো খুব ধুনীয়া কণ্ডিশ্যন আছে 2022 মডেল হয় এখন আমি ৰেট ৰাখিছোঁ 135 ট্ৰেন্সফাৰ কৰি দিব হৈ যাব ঠিক আছে আৰু এখন এডভেঞ্চাৰ আছে এইখন দুইখনে এডভেঞ্চাৰ হয় এখন 150 এখন 160 হয় দুইখনৰ দাম প্ৰায় একেই আহিব 2020 চনৰ গাড়ী হয় তোমাৰ 14,000-15,000 কিলোমিটাৰ ৰানিঙৰ ভিতৰত আছে হয় দুইখনে তোমাৰ 70,000-75,000 ভিতৰত আহি যাব 75,000 ওলাই যাব মন কৰক ট্ৰেন্সফাৰ কৰি দিব আৰু এখন KTM কি হয় এখন KTM হেৰি তোমাৰ